মাটিৰ বস্তু কিছুমান বনাম মানে মাটিৰ সামগ্ৰী আৰু মাটিৰ সামগ্ৰীসমূহ বনাবলৈ হ'লে প্ৰথমতে আমি মাটিটো কিদৰে মানে গুলি লওঁ আপোনালোকক মই সেইখিনি দেখুৱাম আৰু মাটিৰ সামগ্ৰীসমূহ ইমান ভাল লাগে বহুত দিনৰ মূৰত মানে বনাব মন গ'ল সেইকাৰণে বনাবলৈ ওলাইছোঁ তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব বহুত ভাল লাগিব আজি কি বনাওঁ আপোনালোক সকলোকে মই দেখুৱাই দিম প্ৰথমতে আমি মাটিবোৰ এনেকৈ লিপি লৈছোঁ এনেকৈ এইটো একদম ভিজা মাটি আঠা মাটি লৈছোঁ পলসুৱা যিটো আঠা মাটি পায় সেই মাটিটো আমি এনেকৈ লিপি লৈছোঁ তো আপোনালোকে চাই থাকক মই মাটিৰ কি বস্তু বনাওঁ পুতলা এটা বনাইছো এইটো কাছ আৰু এইটো জাপি মোৰ বস্তুকেইটা বনোৱা হৈ গ'ল আৰু এতিয়া মই এই বস্তুকেইটাক মানে ৰ'দত শুকাবলৈ দিম ৰ'দত শুকোৱা হোৱাৰ পিছত মই এইকেইটা বস্তুত মই কালাৰ কৰিম মানে ৰং কৰিম আৰু ৰং কৰাৰ পিছত ইমান ধুনীয়া লাগিব ন দেখিবলৈ তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক মই এইকেইটাত কেনেকুৱা কালাৰ দিওঁ কি কালাৰ কৰোঁ আৰু ভাল লাগিব কালাৰ কৰাৰ পিছত গাইজ মোৰ এই বস্তুকেইটা শুকোৱা হৈ গৈছে ইতিমধ্যে পুৰা শুকাই গৈছে একদম আৰু এই বস্তুকেইটা শুকুৱাতে পুৰা এদিন সময় লৈছে মই এদিন ৰ'দত দিছোঁ আৰু পুৰা এতিয়া শুকাই গৈছে আৰু এতিয়া মই এইকেইটাত ৰং কৰিম আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো
মোৰ চাই ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'ক লাইক শ্বেয়াৰ লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব এটা কৰি দিব যাতে মই আগলৈ আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনি থাকিব পাৰোঁ আজিলৈ ইমানেই আছিল থেংক ইউ